ক্ষীৰৰ সোৱাদ অতুলনীয় নহয়নে বন্ধুসকল ভোগ বুলি ক'লে ক্ষীৰলৈকে মনত পৰে আৰু নামঘৰ পূজা পাৰ্বণ জন্মদিন ইত্যাদিত ক্ষীৰ দিব বুলি গম পালে যে মনটো ইমান বেছি ভাল লাগি যায় আৰু এই পূজা বতৰত ক্ষীৰ কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন আজি বনাবলৈ লৈছো পাউডাৰ গাখীৰৰ পৰা ক্ষীৰ পাউডাৰ গাখীৰৰ ক্ষীৰ খুব বেছি সোৱাদ লগা হয় নমস্কাৰ বন্ধুসকল প্ৰীতিছ ৱৰ্ল্ডলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আজি বনাবলৈ লৈছো পাউডাৰ গাখীৰৰ পৰা ক্ষীৰ ৰেচিপিটোলৈ আগবঢ়াৰ আগতে মোৰ বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাব বিচাৰিছো তেওঁলোকে মোক ইমান ধুনীয়াকৈ সঁহাৰি জনোৱাৰ বাবে আগলৈও যেন এনেদৰে সঁহাৰি জনাই যায় আৰু যিসকল নতুন দৰ্শকে আজি এই ভিডিঅ'টো নতুনবাৰৰ কাৰণে চাইছে তেওঁলোকে যেন মোক আগবাঢ়ি যোৱাত সহায় কৰে তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লয় যেন আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিয়ে যেন তেতিয়াহ'লে আহক বন্ধুসকল আমি এই ক্ষীৰৰ ৰেচিপিটোলৈ আগবাঢ়ো ক্ষীৰ বনাবলৈ কাৰণে প্ৰথমতে আমি চাউল তিয়াব লাগিব চাউল 1 ঘণ্টা মানৰ সময়ৰ কাৰণে তিয়াই ৰাখিব লাগিব আৰু 2 লিটাৰ গাখীৰৰ কাৰণে মই ক্ষীৰ বনাম আৰু 2 লিটাৰ গাখীৰত মই 150 ml ৰ এটো কাপটো 150 ml মানে 150 গ্ৰামে হ'ব 150 গ্ৰাম মই কনজহা চাউল লৈছো আৰু চাউল এনেকুৱা সৰু দানাৰ ল'ব লাগে এনেকুৱা ডাঙৰ ডাঙৰ যে বাসমতি চাউল থাকে তেনেকুৱা ল'ব নালাগে ক্ষীৰ বনাবলৈ সদায় সৰু সৰু দানাৰ চাউল ল'ব লাগে যেনে আপোনাৰ কনজহা বা গোবিন্দভোগ তেনেকুৱা ল'ব লাগে এতিয়া এই চাউলখিনি মই পানী দি 1 ঘণ্টাৰ কাৰণে তিয়াই ৰাখিম তাৰ পিছত ভালদৰে ধুই টুকি ল'ম এতিয়া পাউডাৰ গাখীৰ বুলি কৈছিলো যে এয়া লৈছো নেছলে এভৰিডে এই গাখীৰটো খাবলৈ খুব সোৱাদ হয় আৰু 2 লিটাৰ গাখীৰ 2 লিটাৰ পানী বুলি কৈছো নহয় 2 লিটাৰ পানীৰ কাৰণে আপোনাৰ 250 গ্ৰাম মই পাউডাৰ গাখীৰ লৈছো 250 গ্ৰামতকৈ কম নলব 2 লিটাৰ গুলে মানে 2 লিটাৰৰ পায়স যদি বনায় তাতকৈ অলপ 50 গ্ৰাম মান বেছি ললেও ভালে লাগে খাই কিন্তু 250 mlতকৈ কম নলব পাউডাৰ গাখীৰ এতিয়া 1 লিটাৰ পানী মই প্ৰথমতে সসপেন এটালৈ দি লৈছো আৰু গেছৰ ফ্লেমটো অন কৰি দিছো আৰু লাহে লাহে ইয়াতে এই পানীখিনিত মই এতিয়া পাউডাৰ গাখীৰখিনি কম পৰিমাণত দি প্ৰথমতে হেণ্ড হুইস্কাৰডালৰ সহায়ত মই বিট কৰি ল'ম মানে ধুনীয়াকৈ গুলি ল'ম তাৰ পিছত লাহে লাহে গুটেখিনি দি গুলি লোৱা পিছতহে মই আৰু 1 লিটাৰ পানী দিম এয়া প্ৰথমতে অলপমান দি পেলাই এনেকৈ হেণ্ড হুইস্কাৰডালে মই এনেদৰে বিট কৰি লৈছো গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ যায় আৰু এনেদৰে দিলে হেতাৰ সহায়তো দিব পাৰে এনেদৰে প্ৰথমখিনি মিক্স কৰি লৈ আকৌ অলপমান দি এনেদৰে মিক্স কৰি লৈছো তাৰ পিছতহে মই মানে আৰু 1 লিটাৰ গাখীৰ দিম পাউডাৰ গাখীৰখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু ইয়াতে এতিয়া দিছো আৰু 1 লিটাৰ পানী আৰু এই পাউডাৰ গাখীৰৰ লাম্পছ অকণো থাকিব নালাগিব সেইকাৰণে ভালদৰে লৰাই গুলি ল'ব লাগিব হেতাৰ সহায়তো গুলি ল'ব পাৰে আৰু এতিয়া জুইটো বহাই ৰাখিছো এই গাখীৰখিনি উতলিবলৈ দিম ধুনীয়াকৈ উতলিবলৈ দিম আৰু মাজে মাজে লৰাই থাকিম যেতিয়া ধুনীয়াকৈ উতলি আহিব তেতিয়া গেছৰ ফ্লেমটো আকৌ মিডিয়াম কৰি দিম তাৰ পিছত আৰু অলপ সময় উতলিবলৈ দিম উতলি থাকোতে মই হেতাখনৰ সহায়ত এনেদৰে লৰাই থাকিম আৰু সাইডত লাগি যাব যেহেতু উতলি থাকিব সাইডত সামনি বহি যাব আৰু সেই সামনিবিলাক মই লাহে লাহে গুচাই গুচাই আকৌ গাখীৰৰ লগতে মিলাই দিম আৰু তেনেদৰে কৰিলে গাখীৰখিনি লাহে লাহে ডাঠ হ'বলৈ ধৰে এনেদৰে হৈ হৈ গাখীৰখিনিৰ কালাৰটো অকমান চেঞ্জ হয় আৰু ডাঠো হৈ আহে যেতিয়া এতিয়াতো মই 2 লিটাৰ গাখীৰ দিছো যেতিয়া 1.5 লিটাৰ মান গাখীৰ হ'বগে তেতিয়া মই ইয়াতে চাউল দিম প্ৰথমতে এইখিনি হিকাৰণে ভালদৰে উতলিবলৈ দিছো আৰু হেতাখনেৰে লৰাই থাকিব লাগে মাজে মাজে কাৰণ কি সাইডতো লাগি ধৰিব তলতো লাগি ধৰিব গাখীৰ যিহেতু আৰু লাগি ধৰিলে এনেদৰে লৰাই লৰাই অতৰাই দিব লাগে নহলে
তাতে লাগি দেৰি যোৱাৰ চান্স থাকে আৰু দেৰি গ'লে তেতিয়া গোন্ধাব ভাল নহয় আৰু এনেদৰে যেতিয়া হেতাখনেৰে লৰাই লৰাই অতৰাই থাকিব লগাখিনি তেতিয়া গাখীৰখিনি ধুনীয়াকৈ ডাঠ হৈ আহিব আৰু কালাৰটো অলপমান ক্ৰীম কালাৰ নিচিনা হ'ব এতিয়া মই অলপমান গাখীৰ কাঁচৰ বাটি এটাত লৈ লৈছোঁ এইটো কেলে লৈছোঁ জানেনে ইয়াতে মই অলপমান কেশৰ মিহলাম কেশৰ যদি নাথাকে নিদিলেও হয় আছে কাৰণে মই অলপমান বাটিত লৈ লৈছোঁ আৰু তাতে কেশৰ অলপমান মিহলাই ৰাখি থ'ম শেষত দিম মই কেশৰৰ যি গাখীৰ ওলাব কালাৰটো হৈ যাব নহয় কেশৰৰ কালাৰটো সেইখিনি মই শেষত দিম এইটো লৈছোঁ বেবি চেফ্ৰন আৰু ইয়াৰে ইমানখিনি দি পেলাই মই এই বাটিটো বেলেগকৈ ৰাখি থ'ম আৰু এয়া দেখিছেনে গাখীৰখিনি ধুনীয়াকৈ উতলি আছে এতিয়া মই আৰু অলপ গাখীৰ সাইডকৈ ৰাখি থ'ম ইয়াৰ পৰা উলিয়াই এয়া কিয় ৰাখিছোঁ জানেনে ক্ষীৰ বনাওঁতে গাখীৰখিনি শুকাই যাব পাৰে শুকাই গ'লে গাখীৰ যদি শুকাই যায় ক্ষীৰৰ পৰা তেতিয়াহ'লে সেয়া ক্ষীৰ হৈ নাথাকে সেইকাৰণে আমি সেই ক্ষীৰটো বেলেঞ্চ কৰিবৰ কাৰণে আমি শেষত এয়া গাখীৰ দৰকাৰ হ'লে মিহলাই দিব পাৰোঁ সেইকাৰণে আমি অলপমান গাখীৰ বেলেগকৈ ৰাখি থৈছোঁ আৰু এতিয়া আমি ইয়াতে দিছোঁ তেজপাত 3 খিলামান লগতে ইলাইচিটো এনেকৈ মই ফালি ফালি দিছোঁ আৰু এয়া দি অলপ সময় লৰাই আছোঁ এনেদৰে মাজে মাজে লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে আৰু সাইডত লাগি থকাখিনিও এৰুৱাই দি থাকিব লাগিব যেতিয়া গাখীৰখিনি কমি 1.5 লিটাৰ থাকিবগে তেতিয়াহে চাউল দিম এই ড্ৰাই ফ্ৰুটছ বিৰাট ভাল লাগে দিলে আৰু তাৰ কাৰণে লৈছোঁ আলমণ্ড অলপমান আৰু পিস্তা অলপমান এইখিনি গুড়ি কৰি ল'ম লগতে কাজু আৰু কিচমিচ অলপো তিয়াই ৰাখিছোঁ এয়াও দিম পিছত গোটেইখিনি ড্ৰাই ফ্ৰুটছ আপোনালোকৰ নিজৰ সুবিধা মতেই ল'ব গাখীৰখিনি এতিয়া ডাঠ হৈ আহিলে এই সময়তে আমি চাউলখিনি দি দিম চাউলখিনি তিয়াই থোৱা আছিলে যে ধুনীয়াকৈ ধুই লৈছোঁ আৰু গোটেইখিনি চাউল দি দিছোঁ এতিয়া চাউল দিয়াৰ পিছত আৰু লৰাই থাকিব লাগিব তলত যাতে চাউলখিনি লাগি নধৰে সেই হিচাপত ধুনীয়াকৈ লৰাই থাকিব লাগিব মাজে মাজে হেতাখনেৰে সাইডত লাগি থকা চামনিবিলাক এৰুৱাই দিব লাগিব নহ'লে দেৰি যাব পাৰে এনেদৰে হেতাখনেৰে লৰাই মানে চুচি এৰুৱাই পেলাই গাখীৰৰ লগত মিহলাই দিব লাগিব তেতিয়া আৰু ধুনীয়াকৈ ডাঠ হৈ আহে চাউলখিনি যেতিয়া 75 to 80% মান সিজি যাব তেতিয়া আমি চেক কৰি ল'ব লাগিব এনেদৰে উঠাই আনি পেলাই চাউলখিনি পিটিকি চালে দেখিব মাজত এই কোণটো আছে কিন্তু প্ৰায় সিজিছে আৰু খালি কোণটো সিজিবলৈ আছে বগা বগা যে কোণটো থাকে চাউলৰ মাজত তেতিয়া সেই সময়তে চেনি দিব লাগিব আৰু চেনি লৈছোঁ 100 গ্ৰাম চেনি ইয়াতে দি দিছোঁ আপোনালোকে চেনিটো নিজৰ আন্দাজ মতে ল'ব পাৰিব কিন্তু ইমানটো জোখৰে চেনি দিলে সোৱাদটো ভাল হয় আৰু চেনি দিয়াৰ পিছত ধুনীয়াকৈ আকৌ লৰাই দিব লাগিব হেতাখনেৰে এতিয়া ইয়াতে দিব লাগিব কাজু আৰু কিচমিচখিনি তিয়াই থৈছিলোঁ নহয় তাৰ পৰা পানীৰ পৰা উঠাই ইয়াতে দি দিছোঁ আৰু অলপ লৰাই আৰু দিম ইয়াতে এলমণ্ড আৰু পিস্তাখিনি অলপমান কাটি লৈছোঁ ড্ৰাই এলমণ্ড আৰু পিস্তা তিয়াই থোৱা নাই এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ এতিয়া এইখিনি ইয়াতে অলপমান দি দিম আৰু এয়া নাথাকিলে নিদিলেও হ'ল যি ড্ৰাই ফ্ৰুটছে থাকে সেয়াই দিব পাৰে কিন্তু পায়সত কাজু আৰু কিচমিচটোৱে টেষ্টটো বেছি ধুনীয়া কৰে এতিয়া এয়া দিয়াৰ পিছত ধুনীয়াকৈ আকৌ লৰাই দিছোঁ আৰু বেছি সময় সিজিব নালাগে চাউলখিনি সিজিলেই ডাঠ হৈ আহিব নিজে নিজে যিহেতু চেনি দিয়া হ'ল এতিয়া আৰু ডাঠ হৈ আহিব অলপ সময় সিজিলেই হ'বই আৰু মই আপোনালোকক দেখুৱাম একে উতলি ডাঠ হৈ আহিছে চাউলখিনিও সিজিলে তথাপিও এবাৰ চেক কৰি দেখুৱাইছোঁ আপোনালোকক হেতাখনেৰে অলপমান চাউল আনি হাতেদি পিটিকি চালে যেতিয়া ধুনীয়াকৈ মানে হাততে পিটিক খাই যাব আৰু ভিতৰত সেই কোণটো নাথাকিব বগা কোণটো তেতিয়াই চাউলখিনি সিজিলে মানে
তাতে বুজা যায় এয়া চাওক মই দেখুৱাইছোঁ এয়া পিটিকি দিয়াৰ লগে লগে হে বগা একো নাই চাউলখিনি ধুনীয়াকৈ সিজিলে আৰু এতিয়া অলপ সময় লৰাই ইয়াতে আমি যদি ডাঠ হৈ যায় তেতিয়া গাখীৰ মিহলাব লাগিব আৰু যদি নহয় তেতিয়াতো দিব নালাগে এয়া মই আৰু অলপ লৰাই থাকিম আৰু 2 মিনিট মান লৰালেই হ'ব তাৰপিছত অফ কৰি দিম আৰু ইয়াতে এতিয়া তিয়াই থৈছিলো যে কেশৰখিনি গাখীৰত হেয়াও দিব লাগিব এয়া গাখীৰখিনি মই দি দিছো আৰু গাখীৰখিনি যেহেতু ৰাখি থৈছিলো সেইকাৰণে মই আকৌ মানে যদিও মোৰ পাতলেই হৈছে তথাপিও মই দি দিলো আৰু যদি আপোনালোকৰ ডাঠ হৈ পৰে তেতিয়াতো আৰু গাখীৰ দিবই লাগিব নহলে ক্ষীৰটো পাতল নহব আৰু ইয়াতে মই দিছো এতিয়া কেশৰ গাখীৰখিনি এই কেশৰ গাখীৰখিনি গোটেইখিনি দি দিয়াৰ লগে লগে ৰংটো একদম ধুনীয়া এটা পেজ কালাৰ নিচিনা আহি যাব আৰু বৰ ভাল লাগে তেতিয়া আৰু কেশৰ দিয়াৰ লগে লগে সোৱাদটো আৰু অলপ বাঢ়ি যায় আপোনালোকে যদি নাথাকে নিদিলেও হ'ল কিন্তু যদি থাকে দি পেলাই বনাব খাই হসাকে সোৱাদ লগা হয় খাবলৈ মানে বৰ সোৱাদ লগা হয় খাই চাবচোন এয়া দি গোটেইখিনি ধুনীয়াকৈ লৰাই দিছো এবাৰ আৰু এবাৰ গেছৰ ফ্লেমটো হাই কৰি উতলিবলৈ দি অফ কৰি দিম এয়া চাওক ক্ষীৰৰ কালাৰটো দেখিছেনে কি ধুনীয়া হৈছে দেখিয়ে খাওঁ খাওঁ লাগিছে এয়া মই আপোনালোকক লোভ লগাই দেখাইছোঁ চাওক এয়া চাওক এই কেশৰৰ গাখীৰকণ দিয়াৰ লগে লগে কালাৰটো যে আৰু বেছি ক্ৰীম নিচিনা হৈ গৈছে একদম সঁচাকৈ বিৰাট ধুনীয়া এটা কালাৰ আহিছে দেখিলেই খাওঁ খাওঁ লাগিছে আৰু ইয়াতে মই সব পৰিমাণ আপোনালোকক কৈ দিছোঁ সেইমতে বনালে পায়সখন এনেকুৱাই হ'ব আপোনালোকে এবাৰ বনাই চাবচোন মই ওপৰৰ পৰা দেখুৱাইছোঁ চাওক এই একদম পাতলে হৈ আছে ধুনীয়াকৈ আৰু ইমান সময়তে যেতিয়া গেছৰ ফ্লেমটো অফ কৰি দিব তেতিয়া আৰু ইয়াতকে বেছি ডাঠ নহয় আৰু ইয়াতকে অকণমান গেছৰ ফ্লেমটো অফ কৰি দিয়াৰ লগে লগে অকণমান সেই গৰমৰ ভাৱটোতে অকণমান আৰু সিজিব তেতিয়া মানে একদম পাৰফেক্ট কনসিস্টেন্সিটো আহি যায় আৰু যদি ইয়াতকে বেছি ডাঠ কৰোঁ আমি সিজাই তেতিয়া আকৌ একদম পুৰা ডাঠ হৈ থাকিব ঠাণ্ডা হোৱাৰ লগে লগে এয়া কিন্তু এতিয়া মই অফ কৰি দিলোঁ গেছৰ ফ্লেমটো আৰু আপোনালোকক দেখুৱাইছোঁ ইমানটোতে যদি ৰাখি থয় তেতিয়াহ'লে কেতিয়াও পায়স ডাঠ হৈ নাথাকে এনেদৰেই থাকিব যিমান দিনলৈকে ৰাখিলোঁ আৰু এয়া আমাৰ আজিৰ পাউডাৰ গাখীৰৰ পৰা বনোৱা ক্ষীৰ সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল আপোনালোকে বনাই খাই চাবচোন আৰু ভাল পালে মোক জনাবলৈ নাপাহৰিব দেই বন্ধুসকল ক্ষীৰখিনি এতিয়া আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ এটা কাঁহৰ বাতি লৈছোঁ আৰু তালে উলিয়াই দেখুৱাইছোঁ আপোনালোকক এনেদৰে বাৰু আপোনালোকে ক্ষীৰ খাই ভাল পায়নে যদি পায় তেতিয়াহ'লে মই বনোৱা ধৰণেৰে পাউডাৰ গাখীৰে এবাৰ বনাই খাই চাবচোন বিৰাট টেষ্টি হয় কালাৰো বহুত ধুনীয়া হয় আৰু গোন্ধটো বহুত ধুনীয়া আহে মানে এই পাউডাৰ গাখীৰৰ পৰা বনোৱা ক্ষীৰ এতিয়া ওপৰত কেইডালমান কেশৰ আৰু ড্ৰাই ফ্ৰুটছ অলপ ছটিয়াই আপোনালোকলৈ এই ক্ষীৰৰ ৰেচিপিটো আগবঢ়াই দিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব দেই বন্ধুসকল লগতে যিসকল নতুন বন্ধুৱে চাই আছে যদি ৰেচিপিটো ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব মই এনেকুৱা ভিডিঅ' লৈ আকৌ আহিম আজিলৈ আহিছোঁ আপোনালোক ভালে থাকক কুশলে থাকক ধন্যবাদ